Hello guys, welcome to my second channel Sneha's vlog. আৰু আহি গলো মই এটি অন্য ভিডিঅ'লৈ। আজি আছে লক্ষী পূজা। লক্ষী পূজা আমাৰ ওচৰৰ যোনটো ৰাইজৰ মন্দিৰ আছে সেই মন্দিৰটোত লক্ষী পূজা পাতিব আৰু ময়ো ঘৰত পাতিম। আচলতে লক্ষী পূজা সকলোৱে ঘৰত পাতে, তো ময়ো পাতিম আৰু আমাৰ মন্দিৰটোতো পাতিব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ময়ো মন্দিৰলৈ পূজা কৰিব যাম আৰু আপোনালোককো দেখুৱাম। এতিয়া মই সকলো কাম বন কৰি শেষ হ'ল, গা পা ধুই মই এতিয়া ফ্ৰেছ হ'লোঁ। এতিয়া মোৰ কাম আছে আলপনা বনাবলৈ। আলপনা আঁকিবলৈ ইমান এটা ভালদৰে মই নাজানো, তথাপিও অকণমান চেষ্টা কৰিম বনাবলৈ। আৰু আপোনালোকক বলকচোন চাওঁ বাৰু আলপনা আঁকো মই, আপোনালোকে চাই থাকক। বলক এতিয়া যাওঁ আলপনা আঁকিবলৈ। আলপনা বনাবলৈ প্ৰথমতে মই এনেকৈ বাতি এটাত চাউল অকণ লৈ ল'লোঁ আৰু চাউলখিনি মিক্সিতে মই পিহি ল'ম। মানে হাতেৰে পিচিব পাৰিলেও ভাল, কিন্তু এতিয়া মই হাতেৰে কৰি নাথাকোঁ, মই মিক্সিতে পিচি ল'ম। তাৰপিছত ইয়াতে অকণ পানী মিক্স কৰি দিম আৰু দি পেলাই এনেকৈ মই আলপনাখিনি আঁকিম। এনেদৰে গুড়ি কৰি ল'লোঁ আৰু এতিয়া মই কিবা এটা বাচনত ঢালি লওঁ। মই এইটোতে ঢালি ল'লোঁ আৰু মই এতিয়া ইয়াতে পানী মিক্স কৰি দিম আৰু মাক মই এনেদৰে ধুনীয়াকৈ বহুৱাই দিলোঁ। দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ? কেনে লাগিছে বাৰু কওকচোন আপোনালোকেও? এনেকৈ মাক আসনত বহুৱাই দিলোঁ আৰু এতিয়া মই বাকীখিনি যোগাৰ কৰোঁ। মই এনেকৈ ধুনীয়াকৈ আসনখন এনেকৈ পাতি ল'লোঁ আৰু এইটো আমাৰ হৈছে লক্ষ্মী মা। মাক ইয়াতে এনেকৈ বহুৱাই দিলোঁ। তাৰপিছত গোটেইখিনি যোগাৰেই কৰিলোঁ। তাৰপিছত এইবোৰ চাকি বন্তি চব ৰেডি কৰি থৈছোঁ আৰু ইফালে এনেকৈ সৰুকৈ এটা ঘট বহাইছোঁ। তাৰপিছত এইটো পঞ্চমুখী চাকি আৰু এইবোৰ চাকি মই এনেকৈ লগাই দিম আৰু এইখন মোৰ আৰতিৰ থাল, এইখনেৰে মই আৰতি কৰিম আৰু মই পূজা ভাগে যে এনেকৈয়ে কৰিম আৰু আপোনালোকেও চাই থাকক, মই আপোনালোকক দেখুৱাই গৈ আছোঁ। মই একদম এয়া পূৰা একদম মানে পূজা কৰাৰ কাৰণে পূৰা ৰেডি। মই একদম পূৰাজনী সাজি কাচি লৈ একদম পূৰা চব পিন্ধি লৈ অলংকাৰ পিন্ধি লৈ একদম পূৰা তৈয়াৰ হৈ আৰু পূজা কৰিম। কাৰণ কিয় লক্ষী পূজাটো আমাৰ তিৰোতাসকলৰ কাৰণে চবচে আটাইতকৈ ডাঙৰ আৰু সেইকাৰণে আমি লক্ষী মাক পূজা কৰিলে এনেকৈ সাজি কাচি লৈ ধুনীয়াকৈ পূজা কৰিব লাগে, যাতে লক্ষী মাই যেনেকৈ সাজি কাচি ওলাই আহি আমাৰ আসনত বহি পেলাই আমাৰ পূজা ভাগ লৈ আমাক সকলোকে আশীৰ্বাদ দিয়ে। আৰু তেনেকৈ আমি ভক্তসকলক তেওঁক এনেদৰে সাজি কাচি লৈ এনেকৈ পূজা কৰিব লাগে। তো সেইকাৰণে মই এনেকৈ সাজি কাচি লৈছোঁ, একদম ধুনীয়াকৈ পিন্ধি লৈছোঁ, ৰমক জমককৈ পিন্ধি লৈ এতিয়া মই পূজা কৰিব যাম আৰু এতিয়া মই চাকি বন্তি জ্বলাই দিম দেৰিকৈ। তাৰপিছত আৰু পূজা কৰিম, চাই থাকিব আপোনালোকে। মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণুপ্ৰিয়ায় নমো নমঃ, ওম ধনপ্ৰদায় নমো নমঃ, ওম বিশ্বজনন্যে নমো নমঃ। ওম ভূৰ্ভুবস্সঃ তৎসবিতুৰ্বরেণ্যং ভর্গো দেবস্য ধীমহি ধিয়ো यो নঃ প্রচোদয়াৎ। ওম ভূৰ্ভুবস্সঃ তৎসবিতুৰ্বরেণ্যং ভর্গো। সেই বন্ধু বান্ধৱীসকল, মোৰ পূজা ভাগ চাই আপোনালোকে কেনে পালে মোক আপোনালোকে কমেণ্ট বক্সত জনাব আৰু লগতে মোক উৎসাহিতও কৰিব আপোনালোকে, যাতে মই এনেদৰে কিছুমান নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত দেখুৱাব পাৰোঁ। আৰু মই পূজাখিনি ভালদৰে কৰিলোঁ, ভালদৰে হৈ গ'ল, সুকলমে হৈ গ'ল গোটেইখিনিয়ে। আৰু মন্দিৰলৈও গ'লোঁ। মন্দিৰলৈ আপোনালোকক মই পূজা ভাগ দেখুৱাম বুলি ভাবিছিলোঁ, মোক দেখুৱাবলৈ মন আছিলে বহুতো আৰু দেখুওৱা নহ'ল। এইকাৰণে বতৰটো বহুত ডাৱৰীয়া হৈ আছিলে আৰু মানে অকণ বৰষুণো দিলে, তাৰ বাবে মোৰ ভিডিঅ' কৰা নহ'ল। তাতে মন্দিৰত গ'লোঁ, সেৱা চেৱা কৰিলোঁ, চাকি বন্তি লগাই মাহ প্ৰসাদ খালোঁ। মাহ প্ৰসাদ খাই পেলাই ঘৰলৈও আহিলোঁ আৰু ঘৰৰো পূজা ভাগ মই তেনেকৈ গোটেইখিনি কৰিলোঁ, শেষ কৰিলোঁ। কৰি লৈ আৰু ভিডিঅ'টো কিন্তু যোৱাকালি মোৰ সামৰণি মৰা নহ'ল, ভিডিঅ'টো মই আজি সামৰণি মাৰিম। আৰু মই আপোনালোকক আকৌ এবাৰ কওঁ শেষত, মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।